ছাত্ৰ ছাত্ৰীসকল, আমি আজি সমসাময়িক দক্ষিণ এছিয়া নামৰ পাঠ্যৰ পৰা কিছুমান পৰীক্ষাত আহিবলগীয়া বা সম্ভাৱ্য প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আমি যোৱাকালি প্ৰশ্ন উত্তৰৰ শিতান নামৰ এটা শিতান অনুষ্ঠিত কৰিছিলোঁ আৰু তাত যিকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে বিজয়ী হৈছে বা শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছে কম সময়ৰ ভিতৰতে তেওঁলোকক আমি বিজয়ী হিচাপে ঘোষণা কৰিছোঁ আৰু তেওঁলোকৰ নাম আমি ভিডিঅ'টোৰ শেষত উল্লেখ কৰিছোঁ। প্ৰথম প্ৰশ্ন, চাৰ্কৰ সম্পূৰ্ণ ৰূপটো কি? চাৰ্কৰ সম্পূৰ্ণ ৰূপটো হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। তাৰ পিছৰ প্ৰশ্ন, চেফটাৰ সম্পূৰ্ণ অৰ্থটো কি? চেফটা বা SAFTA ৰ সম্পূৰ্ণ অৰ্থটো বা ৰূপটো হৈছে চাউথ এছিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। তাৰ পিছৰ প্ৰশ্ন, ভাৰতৰ পূবৰ পিনে চোৱা নীতি বা লুক ইষ্ট পলিচিৰ অংশীদাৰী ৰাষ্ট্ৰ কোনখন? ভাৰতৰ পূবৰ পিনে চোৱা নীতি বা লুক ইষ্ট পলিচিৰ অংশীদাৰী ৰাষ্ট্ৰ হ'ল বাংলাদেশ। তাৰ পিছৰ প্ৰশ্ন, চাফটা চুক্তি কিমান চনত স্বাক্ষৰ কৰা হৈছিল? চাফটা চুক্তিখন 2004 চনত স্বাক্ষৰ কৰা হৈছিল। তাৰ পাছতে চাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? চাৰ্কৰ প্ৰথম আৰু শীৰ্ষ সন্মিলন 1985 চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল। তাৰ পাছত শ্ৰীলংকাত সংঘাতত লিপ্ত থকা দুটা সম্প্ৰদায়ৰ নাম উল্লেখ কৰা। শ্ৰীলংকাৰ সংঘাতত লিপ্ত থকা দুটা সম্প্ৰদায় হ'ল সিংহলী আৰু তামিল। নেক্সট কুৱেশ্যন, ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বা সমন্বয় আৰু সংঘাতৰ দিশ এটা উল্লেখ কৰা। আমি জানো যে ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাত হৈ থাকে। এটা যদি আমি সহযোগিতা চাবলৈ যাওঁ, দুয়োখন দেশে উগ্ৰপন্থী কাৰ্যকলাপ উৎখাত কৰাত একমত বা উগ্ৰপন্থী কাৰ্যকলাপ বাধা দিয়াত একমত। যদি আমি অসহযোগিতা বা সংঘাতৰ বিষয়সমূহ চাবলৈ যাওঁ, তেতিয়াহ'লে গম পাওঁ আমি গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ ভাগ বতৰাক লৈ দুয়োখন দেশৰ মাজত মতনৈক্য হোৱা দেখা যায় আৰু অবৈধ প্ৰব্ৰজন অৰ্থাৎ ইলিগেল মাইগ্ৰেশ্যনৰ কাৰণেও দুয়োখন দেশৰ সংঘাত বা মতনৈক্যৰ অন্যতম কাৰণ। যদি তাৰ পাছতে আমি চাবলৈ যাওঁ যে চাৰ্কৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা। চাৰ্কৰ দুখন সদস্য ৰাষ্ট্ৰ হ'ল ভাৰত, বাংলাদেশ। আমি লিখিব পাৰোঁ শ্ৰীলংকা, মালদ্বীপ, ভূটান, নেপাল এইবিলাক লিখিব পাৰোঁ। তাৰ পাছতে যদি আমি চাবলৈ যাওঁ যে চাৰ্কৰ দুটা উদ্দেশ্য উল্লেখ কৰা। চাৰ্ক হৈছে এটা ৰিজনেল অৰ্গেনাইজেশ্যন আৰু এই চাৰ্কৰ উদ্দেশ্য হ'ল জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰা, অৰ্থাৎ চাউথ এছিয়াৰ অন্তৰ্ভুক্ত জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰা আৰু আন আন দেশৰ সৈতে এটা সহযোগিতা স্থাপন কৰা আৰু অৰ্থনৈতিক উন্নয়ন সাধন কৰা, সামাজিক উন্নয়ন সাধন কৰা আৰু চাৰ্কক এখন মিউচুৱেল অৰ্থাৎ প্লেটফৰ্ম হিচাপে লৈ যাতে পৰস্পৰক সহযোগিতাৰ ভিত্তিত কাম কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰা। নেক্সট কুৱেশ্যন, 1998 চনত ভাৰতে ক'ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল? 1998 চনত ভাৰতে গুজৰাটৰ পোখৰাণত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। তাৰ পাছৰ প্ৰশ্ন, কোন বছৰত ভাৰতে শ্ৰীলংকালৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল? 1987 চনত 1987ত ভাৰতে শ্ৰীলংকালৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল। কোন বছৰত ভাৰত আৰু পাকিস্তানে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল? 1998 চনত ভাৰত আৰু পাকিস্তান দুয়োখন দেশে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। ভাৰতে কৰিছিল গুজৰাটৰ পোখৰাণত আৰু পাকিস্তানে কৰিছিল ছাগাই পাহাৰত। আমি ভিডিঅ'টোৰ আৰম্ভণিতে উল্লেখ কৰিছিলোঁ যে আমি এটা প্ৰশ্ন উত্তৰ শিতান ৰাখিছিলোঁ আৰু এই প্ৰশ্ন উত্তৰ শিতানত যোনে সৰ্বাধিক উত্তৰ প্ৰদান কৰিছে, অৰ্থাৎ সৰ্বাধিক উত্তৰ বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰদান কৰিছে, কিন্তু এটা আমি টাইম লিমিটেশ্যন এটা ধৰি দিছিলোঁ আৰু সেই সময়ৰ ভিতৰত যোনে শুদ্ধ উত্তৰ প্ৰদান কৰিছে তেওঁলোকক আমি বিজয়ী হিচাপে ঘোষণা কৰিছোঁ। প্ৰথম বেদান্ত শৰ্মা, বৰভাগ কলেজ। দ্বিতীয় নিকিতা আহমেদ, আছাম ভেলী জুনিয়ৰ একাডেমী নলবাৰী। তৃতীয় ৰিয়া দেৱী আনন্দৰাম হাই ছেকেণ্ডাৰী মৰুৱাৰ। আৰু চতুৰ্থ এজনক আমি ৰাখিছোঁ ত্ৰিলোচনা বুজৰ বৰুৱা, তেওঁ BR মেধি হাই ছেকেণ্ডাৰী ছাত্ৰী।